নমস্কাৰ, মই ধন। মই 42 সাইজৰ ফৰ্মা এটা কাটিং কৰি দেখুৱাম আপোনালোকক। এই ভিডিঅ'টো আপোনাক কমেন্টৰ ওপৰতে বনোৱা হৈছে। আপোনালোকে কমেন্ট কৰিছিলে 42 সাইজৰ ফৰ্মা কাটিং চাবৰ কাৰণে। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ ব্লাউজৰ লম্বা আছে 14 ইঞ্চি, বডি আছে 42 আৰু আমাৰ মানে কমৰ আছে 38। ঠিক আছে, তো বলকচোন। তো ভিডিঅ'টো শেষলৈকে চাই যাব, একদম বহুত ধুনীয়াকৈ শিকোৱা আছে। তো হাফ ইঞ্চি আমাৰ এক্সট্ৰা ইয়াতে ল'ব লাগিব। প্ৰথমতে আপুনি হাফ ইঞ্চি মাৰ্জিনটো মাৰি ল'ব, এনেকৈ মই যেনেকৈ মাৰি লৈছোঁ। ঠিক আছে, হাফ ইঞ্চি মাৰ্জিনটো মাৰি ল'ব, এইটো মিছ নকৰিব। এইটোত আপোনাৰ যোনটো আমাৰ চেষ্টৰ মাজত চিলাই যাব ন বুকুত, সেইটোৰ কাৰণে। ঠিক আছে, 14 ইঞ্চি লম্বা আছিলে ন, তো আমাৰ 16 ইঞ্চি ল'ব লাগিব। ইয়াতে 2 ইঞ্চি আমাৰ চিলাই কাৰণে যাব। তলত ওপৰত হাফ 1 ইঞ্চি আৰু মিডিলত যোনটো আমাৰ জইণ্ট হ'ব তাতে 1 ইঞ্চি, টোটেল 2 ইঞ্চি যাব। ঠিক আছে, এনেকৈ 16 ইঞ্চি দুটা ছাইডো মাৰি ল'ব, তেতিয়াহ'লে আপোনাৰ মাৰ্জিনটো চিধা হৈ যাব। তো আমাৰ মহৰা 7 ইঞ্চি ল'ব লাগিব। 42 সাইজৰ ডাঙৰ ব্লাউজ হয়তো 7 ইঞ্চি মহৰা ল'ব। ঠিক আছে, 7 ইঞ্চি মহৰা লৈ মাৰ্জিনটো মাৰি ল'ব। তো ভিডিঅ'টো শেষলৈকে চাব। নিশ্চয় এইটো ভিডিঅ' চোৱাৰ পিছত আৰু বেলেগ ভিডিঅ' চোৱাৰ প্ৰয়োজন নহ'ব চাগে। তো ফৰ্মা কাটিং কৰিব পাৰিব আৰু বহুত সহজতে শিকাইছোঁ, ফ্ৰীতে শিকাইছোঁ, কোনো ফ্ৰীতে নিশিকায়। বৰ্তমানৰ দিনত আপোনালোকে ছাবস্ক্ৰিপশ্যন ল'ব লাগিব, জইন বাটন ল'ব লাগিব, তো পইচা দিব লাগে। পইচা দিলেহে শিকায়, এনে কোনো নিশিকায়। তো আমাৰ শোল্ডাৰ আছে 6 ইঞ্চি। ঠিক আছে, আৰু ইয়াতো আমি ডাউনত 6 ইঞ্চিতে মাৰিম। ফ্ৰম পাৰ্টৰ আমাৰ বহুতৰে কি হয় মানে কি মহৰাৰ যোনখিনি আমাৰ হাতৰ কচ নহয়, মানে কি ডাউনৰ কালতি চেপখিনিত মানে কি কচ খাই যায়। কি কাৰণ কচ খায়, সেইখিনি আমাৰ বেকাকৈ গুচি যায়, তাৰ কাৰণে কচ খায়। ঠিক আছে, ইয়াতে আমি 3 ইঞ্চি মাৰিছোঁ। চাই যাব, বহুত ধুনীয়াকৈ শিকোৱা আছে, ফ্ৰীতে শিকাইছোঁ, কোনো চাৰ্জ লোৱা নাই, বিলকুল চাৰ্জ নাই, ফ্ৰী কাম বহুতৰে মানে কি ভাল নালাগে, এইটো ময়ো জানো। তথাপিতো মই শিকাই আছোঁ। 42 মানে 4 ভাগৰ 1 ভাগ হ'ল 10.5। ঠিক আছে, আৰু ইয়াতে 1.5 ইঞ্চি আমি এলাও মানে কি সৰু ডাঙৰ কৰাৰ কাৰণে লৈছোঁ। 38 দেখিছোঁ, 38ৰ মানে কি 9.5, 4 ভাগৰ 1 ভাগ হ'ল 9.5। ঠিক আছে, ইয়াতে আমি মানে কি যোনটো আমাৰ ফ্ৰম চাইড তাতে আমি এলাও নাৰাখোঁ, ফিক্সে কাটিং কৰিম। ঠিক আছে, 1.5 ইঞ্চি ইয়াতে আমি যোনটো আমাৰ সৰু ডাঙৰ কৰাৰ কাৰণে, কেতিয়াবা সৰু ডাঙৰ কৰিব লাগে না, সেইটো কাৰণে ৰখা হৈছে। আৰু ইয়াতে আমি 3.5 ইঞ্চিত মাৰিম। আৰু এইটো দেখিছে নহয়, প্লেটটো ঘৰত থাকে, একদম সহজতে ছেভ হৈ যাব। এইটো মানে ছেভটো মাৰাতে গণ্ডগোল নহয়, পূৰা ৰাউণ্ড ছেভ। এইটো ফৰ্মা কাটিং কৰি আছোঁ যিহেতু, ফৰ্মাটো আপোনাৰ যেনেকুৱা হ'ব ছেভটো আপোনাৰ তেনেকুৱা হ'ব, মানে কি কাটিংটো তেনেকুৱা হ'ব। সেইকাৰণে যিমান পাৰে সিমান তাৰমানে স্পষ্ট ৰাউণ্ড আৰু একদম শুদ্ধ কৰি মানে বনোৱাৰ চেষ্টা কৰিব ফৰ্মাটো। আৰু ইয়াতে আমাৰ 1 ইঞ্চি গলত যোনটো আমাৰ ৰাউণ্ড, ইয়াতে আমাৰ 1 ইঞ্চি গলত, ডাউনো আমাৰ 7 ইঞ্চি আছে। তো আমাৰ ডাউনটো বেছি লাগে, তাৰ কাৰণে আমি 7 ইঞ্চিতে দিছোঁ, মহৰা আৰু গলৰ সমান। ঠিক আছে, ইয়াৰ পৰা আপুনি কিমান ল'ব, 2.5 ইঞ্চি। তো আমাৰ 1.5 ইঞ্চি অলৰেডি আছে, ঠিকে আছে, 1.5 ইঞ্চি লাগে তাত, 2.5 ইঞ্চি। আৰু ইয়াতে আমি কিমান লৈছোঁ, 12 ইঞ্চি। ঠিক আছে, 12 ইঞ্চি লোৱাৰ লগে আমাৰ 10.5 ইঞ্চিত আহি যাব যোনটো আমাৰ কমৰ জইন আছে। তো 1 ইঞ্চি মাজত চিলাই, ওপৰত হাফ ইঞ্চি, 1.5 ইঞ্চি গুচি যোৱাৰ পিছত 10.5 ইঞ্চিত আহি যাব। দেখিছে নহয়, মাৰ্জিনটো সমান কৰিলে এনেকৈ চিনটো মাৰি ল'ব। বহুত কিন্তু থাকে, স্কিপ কৰি নাযাব। স্কিপ কৰি গ'লে যোনবিলাক সৰু সুৰা মানে কিন্তু থাকে, এইবিলাক বুজি নাপাব। ইয়াতে হাফ ইঞ্চিত মাৰিব দাগিটো, হাফ ইঞ্চিত মাৰি আপোনাৰ যদি চেফ স্কেল আছে তো বহুত ভাল। চেফ স্কেলেদি এনেকৈ চিন মাৰি, মই যেনেকৈ চিন মাৰিম চাব, ঠিক তেনেকৈ চিন মাৰি ল'ব। দেখিছে নহয়, চেফ স্কেলটো লাগে
মানে যদি আপুনি দৰ্জি কাম শিকি আছে বা কৰি আছে তেতিয়াহ'লে যদি চেভ স্কেল নাই লৈ ল'ব আৰু ইয়াতে 3 ইঞ্চি সেইটো ফালৰ পৰা 3 ইঞ্চি চাইছে নহয় মানে আমাৰ এলাউটো নহয় দে এলাউটোৰ ইফালে যোনটো আমাৰ অৰিজিনেল দাগিটোৰ পৰা 3 ইঞ্চি বুজি পাইছে আৰু ইয়াতে আমি 1 ইঞ্চি দিলাম আৰু ধুনীয়াকৈ আপুনি ইয়াতে আঢ়ৈ ইঞ্চি আছে ন আঢ়ৈ ইঞ্চিৰ অলপ চলপ ওপৰ দি গ'লেও কোনো প্ৰব্লেম নাই তো ফটাফট আমি কেঁচিৰে কাটি ল'ম ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব এটা কমেণ্ট আহিলে বহুত ভাল লাগে এটা কমেণ্ট আহিলে আকৌ এটা ভিডিঅ' দিব মন যায় এইটো মই কমেণ্টৰ ওপৰতে ভিডিঅ'টো বনাই আছোঁ মোক বহুতে কমেণ্ট কৰিছে যে দাদা 42 সাইজৰ ব্লাউজ কাটিং কৰি দিব ফৰ্মা তাই কমেণ্টৰ ওপৰতে ভিডিঅ' বনোৱা হৈছে আৰু 42 38 সাইজৰো আহি আছে কমেণ্ট মই বনাম এইটো বনাই দিছোঁ অলপ টাইমত নাটনি হৈ আছে তাৰ কাৰণে মানে কি ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই নিশ্চয় ৰেগুলাৰ ভিডিঅ' দিম মই আপোনালোকে যদি সহায় কৰে আৰু ইয়াতে 1 ইঞ্চি ওপৰত ৰাখি কিনে আমাৰ এইটো মেইন পাৰ্ট কাটিং কৰোঁতে বহুত ধ্যান দি চাব ঠিক আছে তো ইয়াতে ল'ম আমি 1.5 ইঞ্চি দেখা পাইছে নহয় 1.5 ইঞ্চি ল'লে 2 ইঞ্চি হ'ব ইফালে আমাৰ অলৰেডি হাফ ইঞ্চি আছে আগৰ পৰা ঠিক আছে ওপৰত ল'ম আমি 1 ইঞ্চি বুজি পাইছে নহয় আৰু ইয়াতে 1.5 ইঞ্চি ল'ম আৰু তলফালে আমি 2 ইঞ্চি ল'ম 2 ইঞ্চি কিয় লৈ আছোঁ আমাৰ যোনবিলাক চেপ আহিব 2 ইঞ্চিৰ ভিতৰতে আহিব ইয়াতো 2 ইঞ্চি ল'ম তাতো 2 ইঞ্চি ল'ম দুটা সাইডে আমি 2 ইঞ্চি ল'ম আৰু আমাৰ তলৰ পাৰ্টটো যি আছে সেইটো পাৰ্টে দি আপুনি মানে কি চিনটো মাৰি ল'ব তেতিয়াহ'লে আপোনাৰ যোনটো মানে চেপ আহিব ন ওপৰৰ পাৰ্টটো আৰু তলৰ পাৰ্টটো চেপটো তেতিয়া ধুনীয়াকৈ মিলি যাব চিলাওত বহুত সুবিধা হ'ব তো প্লিজ ভিডিঅ'টো স্কিপ কৰি নাযাব সম্পূৰ্ণ চাব সম্পূৰ্ণ চালে আপুনি মানে গ্যাৰান্টি আৰু আপুনি ফৰ্মা কাটিব পাৰিব আৰু যদি ফৰ্মা কাটিং কৰিব যদিও ভিডিঅ'টো চাৱাৰ পিছত নোৱাৰে তেতিয়াহ'লে আপুনি ভিডিঅ'টো সন্মুখত লগাই ল'ব আৰু এনেকা এটা আৰ্ট পেপাৰ ল'ব আৰ্ট পেপাৰ লৈ মই যেনেকৈ কাটি আছোঁ আপুনি তেনেকৈ কাটিব নিশ্চয় কাটিং কৰিব পাৰিব ঠিক আছে ইয়াতে এক সুতা এনেকৈ অলপ কমাই যায় আপুনি মিলাই মানে মাৰ্জিনটো মাৰিব বুজি পালে নহয় ৰাউণ্ড শেপটো আহিছে না ধুনীয়া ঠিক তেনেকৈ ৰাউণ্ড শেপটো ল'ব আৰু ইয়াতে আমাৰ মাৰ্জিনটো মাৰা নাই যিহেতু এইটো আৰ্ট পেপাৰ দিয়ে মাৰি দিলোঁ আকৌ স্কেল নল'লোঁ আৰু তো কমেণ্ট কৰি জনাব ক'ৰ পৰা চাই আছে বহুতে জনাইছে বহুত ভাল লাগিছে মোৰ মৰিগাঁৱৰ পৰা চাইছে মোৰ পলসবাৰীৰ পৰা চাইছে মোৰ ভিডিঅ' তো বহুতে ভাল লাগিছে বঙাইগাঁৱৰ পৰা চাইছে কমেণ্ট কৰি জনাইছে কমেণ্ট সম্পূৰ্ণ কমেণ্টে পঢ়োঁ মই আৰু কোনে কি সাইজৰ ব্লাউজ মানে ফৰ্মা কাটিং কৰা চাব বিচাৰি আছে সেইটোও পঢ়িছোঁ মই নিশ্চয় দিম আপোনালোকে টেনশ্যন নল'ব অতি সোনকালে পাব সকলোৰে মই জৰুৰী পূৰা কৰিম আৰু যোনে যি বিচাৰে সেইটো দিম আপোনালোকে খালি ছাপোৰ্ট কৰক নিশ্চয় আপোনালোক সম্পূৰ্ণ মই মানে কি ছাপোৰ্ট কৰিম তো বিলকুল ফ্ৰী হয় যদি আপুনি সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সাবস্ক্ৰাইব ফ্ৰী হয় তাৰ লগতে লাইক কৰি দিব লাইকটো ফ্ৰী যি ফ্ৰী আছে গোটেইখিনি কৰিব আৰু কমেণ্টটো ফ্ৰী জাষ্ট ফ্ৰী বস্তুটো এই বিচাৰিছোঁ দেই টকা পইচাৰ বস্তু একো বিচৰা নাই ফ্ৰীটো কৰি দিলে হ'ল আপোনালোকে ইয়াতে দেখিছে নহয় মাজত এনেকৈ ভাঁজ দি ল'ব মই যেনেকৈ ভাঁজ মাৰিছোঁ চেম তেনেকৈ মাৰিব দেখিছে নহয় 4 ইঞ্চিৰ 1 সুতা কম আছে চেম তেনেকৈ ভাঁজ মাৰি দিব আৰু মই যেনেকৈ ভাঁজ মাৰিছোঁ মানে একদম ওপৰলৈকে নহয় আমাৰ য'ত ৰাউণ্ড শেপ আছে তালৈকে আৰু এটা 4.5 ইঞ্চি মিডিল
আমি এইটো বাদ হাফ ইঞ্চিত দাগি মাৰিছোঁ হাফ ইঞ্চিত কিয় দাগি মাৰিছোঁ নিশ্চয় বুজি পাব চাই লওক ইয়াতে আমি মানে কি ফিটাটো দি জুখি ল'ম ৰাউণ্ড কৰি কিমান ইঞ্চি আহে আমাৰ এই হিচাপত আমাৰ সেই দুটা পাত সিমান ইঞ্চি আহিলে হৈ যাব একদম শৰ্টকাট 9.5 ইঞ্চি আহিছে একদম শৰ্টকাটত শিকাইছোঁ নিশ্চয় ভালদৰে শিকিব পাৰিব আৰু ইয়াতো আমি হাফ ইঞ্চি এনেকৈ চিন দি কেনে ইয়াতো যিহেতু আমাৰ হাফ ইঞ্চি চিলাই যাব তাতো আমাৰ হাফ ইঞ্চি চিলাই যাব তাৰ কাৰণে আমি হাফ ইঞ্চিটো বাদ দি কেনে আমি মাৰ্জিনটো মাৰিলে আমাৰ পাৰফেক্ট হ'ব একদম পাৰফেক্ট কৰি শিকাইছোঁ একদম জেনুইন শিকাইছোঁ তো আমাৰ তলত 3 ইঞ্চি থাকিব তো 3 ইঞ্চি বাদ দি কেনেহে আমি ইয়াতে ফিটাটো মাৰি যাম 3 ইঞ্চি বাদ দি কেনে ফিটাটো আমাৰ মাৰি কেনে য'ত আহে বাস দেখিছেনে ক'ত আহিছে য'ত আহিছে আমি তাতে সেইটো দাগি মাৰি দিছোঁ আৰু সেভ স্কেলাৰে ইয়াতে মিডিললৈকে তাৰ পৰা চিন মাৰি আহিব আৰু এইটো ফালে সেম তেনেকৈ মিডিললৈকে চিন মাৰি আহিব কমেন্ট কৰি জনাব ভিডিঅ'টো ক'ৰ পৰা চাই আছে আৰু শেষলৈকে চাই যাব ভিডিঅ'টো আৰু যদি কাম শিকিম বুলি আহিছে তেতিয়াহ'লে একদম ৰাইট চেনেলত আহিছে আপুনি কমপ্লিট কাম শিকিব পাৰিব আৰু সিলাই কেনেকৈ মাৰিলে পাৰফেক্ট হয় মানে ফিনিশিং মেন হল ফিনিশিং মানুহে ফিনিশিংটোহে বেছি দেখে যোনটো দেখে সেইটো হল ফিনিশিংটো হয় আপুনি সিলাই মাৰিব জানিলে যদি সিলাব নাজানে তেতিয়াহ'লে ফিনিশিং নহ'ব যিমান যেনেকৈ সিলালেও তো সিলাইও শিকোৱা আছে আৰু যদি আপুনি চাদৰ পটি লগোৱা ভিডিঅ' চাব বিচাৰে তো সেইটোও চাব পাৰে চাদৰ পটি লগা ভিডিঅ' আছে মেখেলা কেনেকৈ সিলাই কৰে সেইটো ভিডিঅ' দিয়া আছে মোৰ চেনেলত তো প্ৰিন্সেছ কাটিং ব্লাউজ কেনেকৈ কাটিং কৰে সেইটো দিয়া আছে সিলাই কেনেকৈ কৰে সেইটো দিয়া আছে কমপ্লিট মানে দিয়া আছে আৰু আগলৈকেও পাই যাব বহুত ধুনীয়া ভিডিঅ' তো আমাৰ বেক পাৰ্ট 15 ইঞ্চি ল'ম আমাৰ যেহেতু ব্লাউজৰ লম্বা 14 ইঞ্চি ঠিক আছে 1 ইঞ্চি সিলাই কাৰণে লাগিব তো 15 ইঞ্চি দুটা সাইডে আমি মাৰি যাম মাৰি কেনে স্কেলাৰে আমি সিধা চিন মাৰিম ঠিক আছে তো 8 ইঞ্চি মহৰাৰ কাৰণে তাতো 8 ইঞ্চি মাৰিছোঁ ফৰ্ম পাৰ্টত ইয়াতো 8 ইঞ্চি দুটা যদি আমাৰ পাৰফেক্ট হয় তেতিয়াহ'লে আমাৰ ব্লাউজটো এটা পাৰফেক্ট হ'ব আৰু আমাৰ ডাউন আছে 11 ইঞ্চি ঠিক আছে বহুত ডাউন আছে 11 ইঞ্চি ডাউন আছে তাৰ কাৰণে আমি 12 ইঞ্চিত মাৰিছোঁ 1 ইঞ্চি আমাৰ সিলাই কাৰণে যাব ঠিক আছে ইয়াতে আমি 6 ইঞ্চি মাৰিম ডাইৰেক্ট আৰু ইয়াতে 6.5 ইঞ্চি তাত 6 মাৰিছিলোঁ কিন্তু ইয়াত 6.5 মাৰিম বেক সাইডটো আমাৰ মানুহৰ অলপ ডাঙৰ থাকে হা ফ্ৰম সাইডত কয় তাৰ কাৰণে তো ঠিক আছে 10.5 আছে তো 42 4 ভাগৰ 1 ভাগ হ'ল 10.5 আৰু ইয়াতে আপোনাৰ 9.5 ইঞ্চি 38 4 ভাগৰ 1 ভাগ হ'ল 9.5 আৰু 1 ইঞ্চি আমাৰ টেকিনৰ কাৰণে 10.5 ভুল নকৰিব টেকিনৰ কাৰণে সদায় ৰাখিব আৰু ইয়াতে ফিটাটো সমানে ভাঁজ কৰিলে মিডিলত আমাৰ টেকিনটো বহাম তো টেকিন আমাৰ 1 ইঞ্চি যেহেতু 1 ইঞ্চি আমি বেছি ৰাখিছোঁ তো বহুত বেছি ৰাখিলে আপোনাৰ বেক সাইডত যোনটো কাপোৰ হয় ন সেইটো কাপোৰটো আমাৰ লটকি যাব তো আমি 3 ইঞ্চিত টেকিন মাৰিম বহুত ওপৰলৈকে আমি টেকিন নামাৰো বহুত ওপৰলৈকে টেকিন মাৰিলে আমাৰ এলাউ দিয়া আৰু নিদিয়া এটা কথাই হ'ব সেইকাৰণে আমি 3 ইঞ্চি মাৰিম টেকিন তো দেখিলি নহয় আৰু ইয়াতে 1.5 ইঞ্চি আমাৰ অলপ কম আছে পেপাৰটো তাৰ কাৰণে আমি 1.5 ইঞ্চি ৰাখিছোঁ জাস্ট আপোনাক দেখুৱাইছোঁ আৰু ইয়াতে আপুনি পেপাৰ দুটা ল'ব যদি 42 সাইজৰ ব্লাউজ কাটে আপোনাৰ হাতটো নাহিব আৰু ইয়াতে আমি 1 ইঞ্চি 200 কম উঠাই লৈছোঁ কিয় উঠাই লৈছোঁ যেতিয়া আমি টেকিনটোত সিলাই মাৰিম তেতিয়া আপোনাৰ কি হ'ব তো এটা সেটো সাইড নামি যাব তাৰ কাৰণে ওপৰত 3 ইঞ্চি আছিল আমি তলত 3.5 ইঞ্চি লৈছোঁ তেতিয়াহ'লে আমাৰ কি যোনটো আমাৰ ৰাউণ্ড শেপ মানে পিছফালে আমাৰ বেছি বহল লাগে তো বেছি বহল উঠাইছোঁ আমি তো আপোনাৰ যেনেকুৱা লাগে বেক সাইডটো ঠিক তেনেকৈ মাৰি ল'ব যেনেকৈ কোনবাৰ ধৰ সৰু লাগে সৰু মাৰি ল'ব ডাঙৰ লাগে ডাঙৰ মাৰি ল'ব তো মই দেখুৱাই দিছোঁ
আৰু ইয়াতে 3.5 ইঞ্চি সন্মুখতো 3.5 ইঞ্চি লৈছোঁ ইয়াতো 3.5 ইঞ্চি ল'ব আৰু প্লেট বা বাতি আছে যদি আপুনি মই যেনেকৈ দেখুৱাইছোঁ তেনেকৈ কৰিব মোৰ মানে কি স্কেল আছে তো স্কেল থাকিলেও যে আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো তাৰমানে বাতি বা ঘেৰি লৈ দেখুৱাইছোঁ আৰু আপোনালোকৰ সুবিধাৰ কাৰণে তো ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব ইমান দূৰ চাই আহিছে নিশ্চয় ভালে পাইছে আৰু যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো কৰবে চাই আছে সেইটো কমেণ্ট কৰি জনাব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাবৰ কাৰণে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো বজাই অলপ ছেট কৰি দিব